নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল ফাষ্ট এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ এজন বিশেষ ব্যক্তিৰ বিষয়ে। তেখেতক আমি অসমৰ গৌৰৱ বুলি কওঁ আৰু ভাৰতবৰ্ষৰ ৰাইজে তেখেতক চিনি পায় অৰণ্য মানৱ হিচাপে। হয়, আপোনালোকে প্ৰায় বুজিব পাৰিছে। আমি আজি আলোচনা কৰিম যাদৱ পায়েঙৰ বিষয়ে। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জন্ম হৈছিল 1959 চনত তেতিয়াৰ শিৱসাগৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপা গাঁৱত। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ পিতৃৰ নাম আছিল লক্ষীৰাম পায়েং, মাতৃ আফুলি পায়েং। যাদৱ পায়েঙে মাত্ৰ 10ম শ্ৰেণীলৈ অধ্যয়ন কৰিছিল। প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ কৰ্মী পায়েঙে 1979 চনত গছ ৰুবলৈ আৰম্ভ কৰিছিল। প্ৰকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙে দিছৈ কাষৰ ব্ৰাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলিছিল। তেওঁৰ পৰাই যাদৱ পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতি মনোভাৱৰ আদিপাঠ গ্ৰহণ কৰিছিল। যাদৱ পায়েঙে বৰ্তমান 1360 একৰ অৰ্থাৎ 4500 বিঘা মাটিত পায়েঙৰ মূলাই কাঠনি ব্যাপ্ত। অনাগত 5 বছৰৰ ভিতৰত 2000 একৰ ভূমিলৈ মূলাই কাঠনি বিস্তৃত কৰাৰ আঁচনি পায়েঙে হাতত লৈছে। পায়েঙৰ মূলাই কাঠনিৰ বিশাল পৰিয়ালৰ ভিতৰত মূল্যৱান ৰঙা চন্দনৰ উপৰিও বগা চন্দন, চিচু গছ, হলহ, গামেৰী, তিতাচপ, পমা আদি মূল্যৱান বিৰিখৰ উপৰিও বিভিন্ন ধৰণৰ ঔষধি বনলতাৰে আৱৰা। যাদৱ পায়েঙৰ মূলাই কাঠনিৰ প্ৰধান আকৰ্ষণ হ'ল বাঘ, হাতীকে আদি কৰি বছৰৰ বিভিন্ন সময়ত চৰিবলৈ অহা জীৱ-জন্তু তথা চৰাই আৰু চিৰিকটি। পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মূলাই পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্ৰতিদান স্বৰূপে 2012 চনত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক অৰণ্য মানৱ উপাধি প্ৰদান কৰে। উক্ত বৰ্ষতে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামে তেখেতক হীৰা-খচিত বঁটা প্ৰদান কৰি উচ্চ প্ৰশংসা কৰে আৰু 20, 21, 22 নৱেম্বৰ 2012 চনত পেৰিছৰ UN গ্ল'বেল কনফাৰেন্সত সম্বৰ্ধনা জনোৱা হয়। প্ৰকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙে 2015 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। এতিয়ালৈকে তেওঁক বিভিন্ন দেশে নিমন্ত্ৰণ জনাই তেখেতক সম্বৰ্ধনা প্ৰদান কৰা আমি দেখিবলৈ পাইছোঁ। ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।